নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। তোমাক পালেও মৰিম, তোমাক নাপালেও মৰিম। কি কোৱা হে? পালেও মৰিবা নাপালেও মৰিবা? কাৰণ মেন ইজ মৰ্টেল। বাৰু মেন ইজ মৰ্টেল এইটো কেনেকুৱা ইংলিছ? মই প্ৰথমবাৰ শুনিছো। ৰঙালাও যেনেকৈ ৰঙা ৰং নাথাকে, ঠিক সেইদৰে মোৰ বেংকৰ একাউণ্টত পইচা নাথাকে। উফ জীৱন। ৰঙালাও যেনেকে ৰঙা ৰং নাথাকে, ঠিক সেইদৰে তোমালোকৰ নিচিনা ছোৱালী কেইজনী মোৰ চকুত নালাগে। গজব বেজতি হে। যেনেকৈ চাইনিজ মালৰ একো গেৰাণ্টি নাথাকে, ঠিক সেইদৰে মোবাইলত কৰা প্ৰেম একো গেৰাণ্টি নাথাকে। সাবাস। বাহ, এইটো কিন্তু বৰ বেলেগ দিছ দেই। এনেকুৱা কি বস্তু যিটো বস্তু এবাৰ ফালিলে তাক পুনৰ চিলাব নোৱাৰে? যোনে ইয়াতকৈ বেদনা লাগেনে জানো, জীৱনত শান্তি নহ'বই কিজানি। খতম। ইয়াৰ আকৌ কি হ'ল? কি বস্তুৱে এজন মানুহক দুজন কৰে? কি বস্তুৱে এজন মানুহক দুজন কৰিব পাৰে? কি বস্তু বাৰু? কেলে আন এখন আকৌ? মই আকৌ বেলেগ কিবা বুলি ভাবিছিলো। बहुत तेज हो रहा है, बहुत तेज हो रहा साल। তিওৱাৰ সময়ত টান থাকে, উলিয়াই অনাৰ সময়ত কোমলি আহে। যোনে কি বস্তু তিওৱাৰ সময়ত টান থাকে, উলিয়াই অনাৰ সময়ত কোমলি আহে? জানো পাই, মই ধৰিব পৰা নাই। কিয় আপুনি নাজানে? ভূত। আচ্ছা। হয় নি? মই আকৌ বেলেগ কিবা কিবিহে ভাবিছো। এজনী ছোৱালীৰ বিয়াৰ পিছত কি বাঢ়ি যায়? বাৰু আপুনিয়ে কওকচোন, এজনী ছোৱালী বিয়াৰ পিছত কি বাঢ়ি যায়? এজনী ছোৱালী বিয়া হোৱাৰ পাছত কি বাঢ়ি যায়নো? জানো পাই, মই ধৰিব পৰা নাই। কেলে আপুনি ধৰিব পৰা নাই? ঘৰৰ কামৰ দায়িত্ব, ল'ৰা ছোৱালী পঢ়ুৱা শুনোৰ দায়িত্ব, এইবোৰ আকৌ। এইটোহে নেকি? যদি আজি এই ভিডিঅ'টো চাই ভাল পাওঁ তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ যিকেইটাই সকলোৱে ভালে থাকা, সুস্থ থাকা তাৰে কামনাৰে বাই বাই, ধন্যবাদ, নমস্কাৰ।